হেল্ল' গাইজ, আজি এটা নতুন ভিডিঅ' লৈ আহিলোঁ। শিক্ষকৰ বিদায় সভাত ছাত্ৰ ছাত্ৰীৰ ভাষণ। শিক্ষকৰ বিদায় সভাৰ দিনা ছাত্ৰ ছাত্ৰীবোৰে ভাষণ দিব বিচাৰে। যাৰ যাৰ প্ৰিয় শিক্ষকৰ বিদায়ৰ দিনা ছাত্ৰ ছাত্ৰী ভাষণ দিব খুব দৰকাৰ বুলি ভাবে ছাত্ৰ ছাত্ৰীবোৰে। আজি ভিডিঅ'টো বলকচোন ষ্টাৰ্ট। কেনেকৈনো ভাষণ দিলে শিক্ষকে ছাত্ৰ ছাত্ৰীবোৰক ভাল পাব। ভিডিঅ'টো ষ্টাৰ্ট কৰিছোঁ। নমস্কাৰ। উপস্থিত প্ৰধান অতিথি তথা শ্ৰদ্ধাৰ শিক্ষাগুৰুসকল আৰু মোৰ লগৰ বন্ধু-বান্ধৱীসকল, সকলোকে মোৰ ফালৰ পৰা আন্তৰিক শুভেচ্ছা জনালোঁ। আজি দুখ মনলৈ ক'ব লগা হৈছে যে আমাৰ প্ৰিয় শিক্ষকৰ বিদায় অনুষ্ঠান, যিটো আমি ভাবোঁ সেইটো মাত্ৰ এটা বিদায় অনুষ্ঠান। কাৰণ মনৰ পৰা বিদায় দিয়াটো কেতিয়াও সম্ভৱ নহয়। দীৰ্ঘদিনৰ পৰা আমাৰ এই প্ৰতিষ্ঠানটোত তেওঁ পঢ়াইছে তথা প্ৰতিষ্ঠানৰ প্ৰতিটো শিক্ষকৰ আমাক যি শিক্ষা দিছে আৰু জীৱনৰ বাটত আগুৱাই লৈ যোৱাত সহায় কৰিছে, সেইখিনি আমি কেতিয়াও পাহৰিব নোৱাৰিম। আপুনি আমাক সকলো সময়তে উৎসাহ দিছে যাতে আমি একোজনকে ভাল মানুহ হ'ব পাৰোঁ। যদি আমাৰ পৰা কিবা ভুল হৈ থাকিছে তেন্তে মোৰ আৰু সমস্ত ছাত্ৰ-ছাত্ৰীৰ ফালৰ পৰা ক্ষমা কৰি দিব। লগত আজি আপোনাক বিদায় দিয়াৰ দুখ মনত সাজিছোঁ। কাৰণ এইটো খন্তেকীয়া বিদায় মাথো। কাৰণ আপুনি যে সদায় আমাৰ বাবে থাকিব আমি নিশ্চয় জানো। শেষত এনেকৈ লিখিব। শেষত এই প্ৰতিষ্ঠান তথা প্ৰতিষ্ঠানৰ সকলো শিক্ষক শিক্ষয়িত্ৰীৰ দীৰ্ঘ আয়ু কামনা কৰিছোঁ। এইখিনি কৈ মই মোৰ চুটি মন্তব্য ইয়াতে সামৰণি মাৰিলোঁ। ধন্যবাদ। গাইজ, যদি আপোনালোকৰ বিদায় সভাৰ দিনা এনেকৈ ভাষণ দিব বিচাৰে আপোনালোকে এনেকৈ দিব পাৰে। যদি ভিডিঅ'টো ভাল লাগি থাকিছে লাইক কৰিব, কমেণ্ট কৰিব আৰু ছাবস্ক্ৰাইব কৰি দিব। ভিডিঅ'টো শেষলৈকে চোৱাৰ বাবে ধন্যবাদ।